নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি মই বনাবলৈ গৈ আছো বহুতেই ইজি আৰু টেষ্টি এটা ৰেচিপি। সেয়া হৈছে সৰু মাছেৰে ভেদাইলতা আৰু নৰসিংহ পাতৰ জোল, লগতে থাকিব পাতত দিয়া মাছ। এয়া সৰু মাছ আনিছিলে। এয়া সৰু মাছখিনি মই দুভাগ কৰি লৈ ল'ম। এক ভাগ একেবাৰে সৰু সৰুখিনি মই পাতত দিম আৰু ডাঙৰ চাইজৰ খিনি মই নৰসিংহ আৰু ভেদাইলতাৰ পাতেৰে জোল বনাম। এয়া মই মাছখিনি ধুনীয়াকৈ এতিয়া কাটি কুটি লৈ লওঁ। এয়া মই মাছখিনি কাটি কুটি লোৱা হৈ গৈছে। মই দুভাগ কৰি লৈছো। এভাগ অকমান ডাঙৰ চাইজটোৱে এভাগ কৰিছো আৰু সৰু চাইজটো। ইফালে বনাবৰ বাবে দুটা পিঁয়াজ, আদা, ৰচুন, কেঁচা জলকীয়া যোগাৰ কৰি লৈছো। এইফালে বনাবৰ বাবে মই আকৌ ভেদাইলতাৰ পাতকেইটাও চাফ চিকুণ কৰি লৈছো। এতিয়া নৰসিংহৰ পাতটো মুঠিটোৰ পৰা এৰুৱাই এইখিনিও চাফ চিকুণ কৰি লৈ ল'ম। এয়া মই নৰসিংহৰ পাতকেইটা দেখুওৱা ধৰণেৰে এনেদৰে ঠাৰিৰ পৰা এৰুৱাই লৈছো। এয়া নৰসিংহৰ পাতখিনিও চাফ চিকুণ কৰি লোৱা হৈ গৈছে। এতিয়া এইখিনি মই 2-3বাৰকৈ ধুই লৈছো। এতিয়া আদা ৰচুন খিনিও যোগাৰ কৰি লৈছো। একেলগে ভেদাইলতাৰ পাত, নৰসিংহৰ পাত, আদা, ৰচুন, কেঁচা জলকীয়া, কাটি ৰখা পিঁয়াজ, এইখিনি একেলগে মই পেষ্টটো তৈয়াৰ কৰি লৈছো। মই পেষ্টটো তৈয়াৰ কৰি লৈ এতিয়া চেকনি এখনেৰে মই চেকি লৈ ল'ম। ডাঙৰ চেকনি থাকিলে বহুতেই ভাল, কিন্তু মোৰ তাতে ডাঙৰ চেকনি নাই। সৰু চেকনিখনেৰে মই এনেদৰে চেকি লৈছো। এয়া মোৰ ভেদাইলতাৰ পাত আৰু নৰসিংহৰ পাতখিনি চেকি লোৱা হৈ গৈছে। এয়া মোৰ চেকি লোৱা হৈ গ'ল। এতিয়া মই পাতত দিবৰ বাবে মাছখিনি ৰেডি কৰি লৈছো। এখন কলপাত লৈছো আৰু কলপাতখিনিত মাছখিনি, সৰু মাছখিনি দি লৈছো। তাতে কেঁচা জলকীয়া আৰু কাটি ৰখা পিঁয়াজ কেইটুকুৰামান দি অকমান কেঁচা মিঠাতেল দিছো আৰু মিঠাতেল দি পেলাই এতিয়া ধুনীয়াকৈ পাতখন মেৰিয়াই টপলা এটা বনাই ল'ব লাগিব। পাতত দিয়া মাছৰ জুতিয়েই বেলেগ, সেইকাৰণে মই অকমান মাছ পাতত দিবলৈও ৰেডি কৰিছো। এয়া পাতত দিবৰ বাবে মাছখিনি ৰেডি হৈ গ'ল। এতিয়া কলৰ চুচ এডালেৰে এনেদৰে টপলাটো বান্ধি ললো। এয়া মোৰ টপলাটো ৰেডি কৰি লোৱা হৈ গৈছে। এতিয়া যাব লাগিব গেছৰ ওচৰলৈ। এয়া মই এতিয়া গেছৰ ওচৰলৈ গৈছো আৰু গেছত সৰু এখন কেৰাহী লৈছো আৰু কেৰাহীখনৰ ওপৰতে টপলাটো দি লৈছো। দি ঢাকনিখন লগাই গেছৰ ফ্লেমটো একেবাৰে কমাই এইখিনি সিজিবলৈ দিছো। এয়া এফাল ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পিছতে আনফালেও মই ওলটাই দিছো এইখিনি সিজিবৰ বাবে। এয়া দেখিছেনে, এফালে ধুনীয়াকৈ ৰঙচুৱা সিজি উঠিছে আৰু আনফালেও মই সিজিবৰ বাবে উলটিয়াই দিছো। দি পেলাই আকৌ ঢাকনিখন লগাই অকমান সময় মই সিজিবলৈ দিম। এয়া ঢাকনিখন লগাই আকৌ মই সিজিবলৈ দিছো। অলপ সময়ৰ পিছতে মই ঢাকনিখন উঠাই চাইছো, সেইফালেও ধুনীয়াকৈ সিজি উঠিছে। মানে পাতত দিয়া মাছখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে। এইখিনি চাইড কৰি থৈ দিছো। এতিয়া মই এয়া মাছখিনিত হালধি আৰু নিমখ সানি লৈছো। সানি লৈ এতিয়া মই গেছত কেৰাহী এখন উঠাই দিছো আৰু কেৰাহীখন উঠাই ইয়াতে প্ৰয়োজন অনুসাৰে দি লৈছো মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাত এয়া মই মাছখিনি বহাই দিছো। মাছখিনি এফালে ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পিছতে আনফালেও মই উলটিয়াই দিছো। মাছখিনি দুয়োফালে ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াত তেলৰ পৰা মাছখিনি নমাই লৈছো। এয়া মই এতিয়া সিজাই লোৱা আলুখিনি ধুনীয়াকৈ পিটিকি পেলাই লৈ লৈছো। এয়া ধুনীয়াকৈ একেবাৰে নিমজ হোৱালৈকে হাতেৰে পিটিকি পিটিকি লৈ লৈছো। এতিয়া সেই একেখিনি মিঠাতেলতে কেইটামান দিছো কালজিৰা আৰু কাটি ৰখা পিঁয়াজখিনি দিছো। দি পেলাই প্ৰয়োজন অনুসাৰে দি লৈছো হালধি গুড়ি। হালধি গুড়িখিনি দি পেলাই ইয়াতে দিছো পিটিকি লোৱা আলুখিনি দি পেলাই ইয়াৰ ওপৰতে জিৰা আৰু ধনিয়া গুড়ি অকমান দি লৈছো। দি পেলাই ইলুটি শিলুটিকৈ ধুনীয়াকৈ লৰাই লৈছো। এয়া ধুনীয়াকৈ ইলুটি শিলুটিকৈ লৰাই লৰাই মই আলুখিনি ভাজি আছো। এয়া আলুখিনি ভাজি হোৱাৰ পিছতে এতিয়া ইয়াৰে ওপৰতে দি দিছো নৰসিংহ পাত আৰু ভেদাইলতা পাতৰ জোলখিনি। এয়া জোলখিনি দি পেলাই ইয়াতে প্ৰয়োজন অনুসাৰে একেলগে মই পানীখিনিও দি লৈছো। আপোনালোকে পানীখিনি নিজৰ প্ৰয়োজন অনুসাৰে দি ল'ব। আপোনালোকক যিমানখিনি পানীৰ প্ৰয়োজন সিমানখিনি দি ল'ব। তাৰে ওপৰতে এতিয়া দিছো এচামুচ নিমখ। নিমখখিনি দি পেলাই আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছো। লৰাই দি এতিয়া ঢাকনিখন লগাই এইখিনি এতিয়া মই উতলিবলৈ দিম। এয়া মই অলপ সময়ৰ পিছতে ঢাকনিখন উঠাই চাইছো, ধুনীয়াকৈ উতল আহিছে আৰু এইখিনি সময়তে মই ভাজি ৰখা মাছখিনি দি পেলাই আকৌ মই ঢাকনিখন লগাই এইখিনি উতলিবলৈ দিছো। এয়া মই ধুনীয়াকৈ উতল আহিছে আৰু এই নৰসিংহ পাতৰ জোল আৰু ভেদাইলতাৰ জোলখন খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। গেছৰ ফ্লেমটো অফ কৰি লৈছো আৰু সেইখিনি সময়তে মই পাতত দিয়া মাছখিনিও পিটিকি লৈ লওঁ। এয়া মই কলপাতৰ পৰা পাতত দিয়া মাছখিনিও উলিয়াই লৈছো। এয়া মই পাতত দিয়া মাছখিনি কলপাতখনৰ পৰা ওলাই লৈছো আৰু ওলাই লৈ ইয়াৰে ওপৰতে এতিয়া মই নিমখ, কেঁচা মিঠাতেল, কুটি ৰখা পিঁয়াজ আৰু
কেঁচা ধনিয়া পাত অকমান দি পেলাই ধুনীয়াকৈ একেবাৰে নিমজ হোৱালৈকে সানি লৈছো। এনেদৰে সানিলে পাতত দিয়া মাছৰ খাবলৈ জুতিটো বেছিকৈ বাঢ়ি যায়। এয়া মোৰ খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মই পৰিৱেশনৰ বাবে নৰসিংহ পাতৰ জোল আৰু পাতত দিয়া মাছেৰে এয়া আজি দুপৰীয়াৰ সাজটো খাবলৈ ৰেডি কৰিছো। এয়া আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছো। আশা কৰো নিশ্চয় ভাল পাব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'তে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।